তো হেল্ল' ফ্ৰেণ্ডছ, আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো বিশেষকৈ ফ্ৰী ফায়াৰ যিসমূহে ফ্ৰী ফায়াৰ গেম খেলি ভাল পায় সেইসমূহৰ কাৰণে লাভদায়ক হ'ব। কাৰণ এইটো ভিডিঅ'ত মই ফ্ৰী ফায়াৰত লুকাই থকা দুটা এনেকুৱা ছেটিঙৰ কথা ক'ম যি দুটাই আপোনাৰ গেমিং স্কিল বহুখিনি ডেভেলপ কৰিব পাৰিব। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। তো আপোনাৰ ফ্ৰী ফায়াৰ গেমটো অপেন কৰি লওক। অপেন কৰাৰ পিছত ওপৰৰ ফালে যিটো ছেটিং আইকন আছে তাত আপুনি ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ লেফ্ট সাইডত চাব কন্ট্ৰোল বুলি এটা অপচন আছে। কন্ট্ৰোলত ক্লিক কৰি দিয়ক। কন্ট্ৰোলত ক্লিক কৰাৰ লগে লগে আপুনি এতে চাওক গ্ৰেনেড সল্ট বুলি যিটো আছে তাতে যদি সিঙ্গেল স্লট আপুনি কৰি দিয়ে তেন্তে যেতিয়া গেম প্লে কৰিব তেতিয়া কেনেধৰণে শ্ব' কৰিব মই আপোনাক দেখুৱাই আছোঁ। তো মই গেম প্লে কৰি আছোঁ, তাতে চাওক আপুনি যদি সিঙ্গেল স্লটত কৰি দিয়ে তেন্তে আপোনাৰ গ্লু হেল গ্ৰেনেড আৰু বাকী যিবোৰ আছে আৰু সকলোখিনি এইখন ঠাইতে দেখুৱাব। চাওক এনেকুৱাকৈ দেখুৱাব আপোনাৰ প্লেটফৰ্ম সকলোখিনি এনেকুৱাকৈ দেখুৱাব। আপুনি মানে গেম প্লে কৰি বেছিখিনি আৰু ভাল নালাগিব, কাৰণ সকলোখিনি বস্তু একে ঠাইতে থাকিলে অলপ অসুবিধা হ'ব। তো আপুনি এইটো চেঞ্জ কৰি ল'ব পাৰে। চেঞ্জ কৰিবলৈ হ'লে আপোনাৰ বিপৰীত যিটো আছে সেইটো কৰিব লাগিব। এতিয়া ঠিক আকৌ তেনেকৈ আৰু আপুনি বেক হওক আৰু কন্ট্ৰোলত যাওক আৰু গ্ৰেনেড সল্ট যিটো আছে সেইটো সিঙ্গেল সল্টৰ পৰা ডাবল সল্ট কৰি দিয়ক। যেতিয়া আপুনি সিঙ্গেল সল্টৰ পৰা ডাবল সল্ট কৰি দিব তেতিয়া আপোনাৰ গেম প্লে কৰাৰ সময়ত আপোনাৰ গ্লু হেলখিনি একফালে বাই ঠাইত আৰু আপোনাৰ গ্ৰেনেডখিনি আন এঠাইত দিব। এইটো বেষ্ট হয় বুলি মই ভাবোঁ। আৰু নেক্সট যিটো ছেটিঙৰ কথা কৈছোঁ সেইটো অপি হয়, কাৰণ আপোনাৰ গেম প্লেত বহুতখিনি হেল্প কৰিব এই ছেটিংটো কৰিলে। সেই ছেটিংটো হ'ল আপুনি কেৰেক্টাৰ স্কুলত যাব লাগিব। প্ৰথমতে আপোনাৰ কেৰেক্টাৰত যাব লাগিব। কেৰেক্টাৰত যোৱাৰ পিছত আপোনাৰ যিটো কেলি কেৰেক্টাৰ আছে সেইটো অপেন কৰি লওক। কেলি কেৰেক্টাৰটো অপেন কৰি লোৱাৰ পিছত সৰি ৰ'ব অলপ, কোনোবাই গোল্ডত মোক ইনভাইট কৰি আছে, সৰি। কেলি কেৰেক্টাৰটো আপোনাৰ অপেন কৰি লওক আৰু কেলিৰ দুটা লেভেল দুটা কেৰেক্টাৰ স্কিল আপুনি কমপ্লিট কৰিব লাগিব। এই দুটা কৰাৰ পিছত আপোনাৰ কেলিৰ যিটো মেক্স লেভেল সেইটো কমপ্লিট কৰিব লাগিব। লগতে কেলিৰ কেৰেক্টাৰ স্কিলসমূহ লগাই ল'ব লাগিব সকলোখিনি। এইটো লগোৱাৰ পিছত আপোনালোকৰ আৰু এটা কাম কৰিব লাগিব, যিটো কেৰেক্টাৰে আপুনি মানে গেম প্লে কৰে, ধৰা অলক আছে, অকং আছে, সেয়াটো যি কেৰেক্টাৰে আপুনি গেম প্লে কৰে সেইটো কেৰেক্টাৰত এতিয়া যাব। যোৱাৰ পিছত আপুনি তাত গৈ যিটো সেইটো কেৰেক্টাৰ স্কিল আছে, ধৰা মই ডিজে অলক লৈ খেলোঁ, কেৰেক্টাৰ স্কিলত গৈ আপোনাৰ কেলিটো এক্টিভ কৰক। আপুনি যেতিয়া আপোনাৰ প্লে কৰা কেৰেক্টাৰটোত গৈ তাৰ কেৰেক্টাৰ স্কিলত গৈ কেলিটো এক্টিভ কৰিব, তেতিয়া আপোনাৰ যিটো গান আইকন আছে, সেইটো যেতিয়া গেম প্লে কৰিব তেতিয়া চাওক কেনেদৰে ৰেড কালাৰৰ হয়। আপুনি ভালদৰে লক্ষ্য কৰিব, যেতিয়া আপুনি গেমটো প্লে কৰিব তেতিয়া কেনেদৰে ৰেড কালাৰৰ হয়। আৰু এইখিনিয়ে আপোনাক গেম প্লেত বহুতখিনি হেল্প কৰিব আৰু লগতে আপোনাৰ ডেমেজখিনি বেছিকৈ পৰিব। তো মই দিয়া ইনফৰমেশ্যনখিনি ভাল লাগিলে লাইক কৰিব।